নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনদেৱ গোস্বামী পুনৰ আপোনালোকক মই শংকৰদেৱৰ জীৱন লীলাৰ সম্পৰ্কে ক'বলৈ ওলাইছোঁ। নানান যত্ন কৰি শংকৰদেৱে হেংগুল হাইতাল ৰং ব্যৱহাৰ কৰি বৈকুণ্ঠৰ পথ আঁকিবলৈ ধৰিলে। সন্ন্যাসীক আগে থৈ লিখন্ত শংকৰ, বিস্ময়ে আচন্ত চাই যত ভক্তনৰ। ৰাম ৰাম গুৰু যে বুহাখা বলৰাম, চাহিয়া আচন্ত হবে তেজি আনকাম। হেংগুল হাইতাল অৰ্থাৎ ৰংবোৰ সন্ন্যাসীৰ আগত ৰাখি আঁকিবলৈ ধৰিলে। শংকৰদেৱৰ এনে কাৰ্য ৰাম ৰাম গুৰু বুহাখা বলৰামকে কৰি সকলো ভক্তপান ৰাইজে অন্য কামবোৰ পাহৰি একান্ত মনেৰে চাই থাকিবলৈ ধৰিলে। এহিমতে বৈকুণ্ঠক লিখিলে কজেবে, পাৰিষদগণক লিখিলা তত্যতেবে। সাতো বৈকুণ্ঠৰ সাত লেখীয়া ঈশ্বৰ, থানে থানে লিখিলন্ত দীঘে সৰোবৰ। এনেধৰণেৰে বৈকুণ্ঠপুৰীত পাৰিষদগণক নিজৰ স্থানত স্থাপন কৰি আৰু সাতো বৈকুণ্ঠৰ সাতজন ঈশ্বৰক স্থাপন কৰি লগে লগে দীঘল সৰোবৰ একোটাকৈ তাত লগ্ন কৰি গ'ল। জৈত্য জীৱা লাগে সমস্তকে তুলি দিলা, এক তিল মানুহ বৈকুণ্ঠ ননৰিলা। কল্পতৰু যেহেন দিবাক নাজানন্ত, অবাক স্বৰূপে দুয়োজন ৰহিলন্ত। য'ত যি লাগে বাকী নোৰোৱাকৈ সকলোবোৰ দিয়া হ'ল। একো বাকী নথকাকৈ মুঠতে বৈকুণ্ঠপুৰী আঁকি উলিওৱা হ'ল। কিন্তু কল্পতৰু বৃক্ষ দিবলৈ জেগা বিচাৰি নাপায় দুয়োজন, অৰ্থাৎ শংকৰদেৱ আৰু সন্ন্যাসী দুয়োজন মনে মনে ৰ'ল। কৈত্যদিবে লাগয় তাহাক নাজানয়, সেই সময়ত বুহি চান্দেৰি বোলয়। চোতালত ধান মেলি বুহি দিয়া আছে, হাতত মাৰ্জনী লৈয়া তৈপ্য গৈল পাছে। কল্পতৰু বৃক্ষ ক'ত দিব লাগে এইটো নজনাৰ ভাও ধৰি দুই তধা লাগি চাই আছে। সেই সময়তে চোতালত ধান মেলি থকা ধাইমাক চান্দেৰিয়ে হাততে লৈ থকা মাৰ্জনীডাল, অৰ্থাৎ ধান মেলা আহিলাডাল হাততে লৈ তেওঁলোকৰ ওচৰলৈ গৈ চালে আৰু ক'বলৈ ধৰিলে, দেখো ডেকাগিৰি কল্পতৰু দিয়া নাই, হাতত বাঢ়নি লিয়া বুলিলে কজায়। ঐত্যক লাগে ডেকাগিৰি সিটো বৃক্ষ বৰ, অল্প হাস্য কৰি তেবে মাতিলা শংকৰ। বুঢ়ী চান্দেৰি আহি দেখিলে যে পটত কল্পতৰু বৃক্ষ দিয়া নাই। সেই বৃক্ষজোপা ক'ত দিব লাগে শংকৰদেৱক দেখুৱাই দিলে। তেতিয়া শংকৰদেৱে চান্দেৰিক কৃতজ্ঞতা জনালে। আহিয়া এঠাক আই বৰ কৈলি কাম, এনহেন উপকাৰ আৰু কৈত্য পাম।
বুঢ়ীৰ বচনে কল্পতৰু তাত দিলা, ৰাম ৰাম গুৰুআতি বিস্ময় মানিলা। বুঢ়ী আই চান্দেৰিয়ে কল্পতৰু বৃক্ষ ক'ত দিব লাগে দেখুৱাই দিয়াত শংকৰদেৱে কৃতজ্ঞতা প্ৰকাশ কৰি ক'বলৈ ধৰিলে যে আই, আপুনি ওচৰলৈ আহি বৰ ভাল কাম কৰিলে। এনেকুৱা উপকাৰ আৰু ক'ত পাম, বা এনেকুৱা উপকাৰ কোনে কৰিব? আৰু বুঢ়ী আই চান্দেৰিয়ে আঙুলিয়াই দিয়া ঠাইতেই কল্পতৰু বৃক্ষ অংকন কৰা হ'ল, আঁকা হ'ল। এই অদ্ভুত যেন লগা কাণ্ডটিয়ে সকলোৱে বিস্ময় মানিলে। সবে বোলে ইটো বুঢ়ী কথা পালি কৈত্য, বৈকুণ্ঠৰ লোক জানা ছদ্মে আছে ইত্যৈত্য। এহিমতে ততে যেবে নাট লিখিলন্ত, নতুৱা শিখায়ে যেবে সাং কৰিলন্ত। সকলোৱে বুঢ়ী চান্দেৰীৰ কাৰ্যত আচৰিত হৈছিল, কাৰণ সকলোৱে জানিছিল বৈকুণ্ঠপুৰী অংকন কৰোঁতা এইসকল ঈশ্বৰৰ অৱতাৰ। এওঁলোকে ছদ্ম ৰূপ লৈ মৰতত আছেহি। গতিকে তোমাৰ নিচিনা সাধাৰণ মনুষ্যই দেখুৱাই দিবলৈ ইমান সাহস ক'ত পালা? সেই উপস্থিত ভক্তগণে কোৱাকুই কৰিবলৈ ধৰিলে যে বুঢ়ী, তই এইটো কি কথা কলি? ক'ত সাহস পালি যে এনে কথা ক'বলৈ? এখেতসকল সাক্ষাৎ ঈশ্বৰ। কিন্তু শংকৰদেৱে সেইমতেই বুঢ়ী চান্দেৰিয়ে দেখা দিয়াৰ মতেই বৈকুণ্ঠৰ পথ অংকন আঁকা হ'ল, আৰু সেইমতে বৈকুণ্ঠ পথ সম্পূৰ্ণৰূপে আঁকি শেষ কৰা হ'ল, আৰু লগতে নতুৱাকো শিকাই বুজাই প্ৰস্তুত কৰি তোলা হ'ল। যাৰ যিবা বাহন তাহাকো সাজিলন্ত, মুখা বন্ধ কৰি তাৰ ঢৌ নিমিলন্ত। সভাৰ সাজক একথান কৈলা যেবে, ভূঞা সবু তথাত মিলিলা যায় তেবে। যিজনা ঈশ্বৰৰ যিজনা বাহন তাক সাজি উলিওৱা হ'ল, যাৰ যি অৱয়ব তাৰ মুখা সেইমতেই নিৰ্মাণ কৰি উলিওৱা হ'ল। সকলো লোকৰ লগতে ভূঞাসকলো সেই নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ৰভাঘৰত একত্ৰিত হ'ল। দিনত শংকৰে মেলা কীৰ্তন কৰিলা, নৰোত্তম গুৰু দেৱী পূজিবাক গৈলা। শংকৰে বোলন্ত দেৱী পূজিবাক যোগ্য নয়, ভাওনা কৰিহে কৃষ্ণক পূজিবে লাগয়। এই অস্থায়ী ৰভাঘৰৰ তলতেই শংকৰদেৱে দিনত নাম কীৰ্তনৰ মেলা পাতিলে। নামৰ অমিয়াসৰত সকলো মত্ত হৈ ৰ'ল, কিন্তু নৰোত্তম গুৰুৱে দেৱী পূজিবৰ কাৰণে প্ৰস্তুতি চলালে। তাকে দেখি শংকৰদেৱে ক'লে, দেৱী পূজাৰ কোনো কাৰণ নাই। নিৰাকাৰ অনন্ত শ্ৰীকৃষ্ণকহে পূজিব লাগে। ৰাম ৰাম গুৰুক শংকৰে আদেশিলা। মূল মন্ত্ৰ উচ্চাৰিয়া কৃষ্ণক পূজিলা। দেখি সমস্তৰে আনন্দৰ সীমা নাই, কৰয় কৌতুকে খোল ছয়ক বজায়। ৰাম ৰাম গুৰুৱে শংকৰৰ আদেশ মতে
মূল মন্ত্ৰ উচ্চাৰি কৃষ্ণক পূজা কৰিলে। এই প্ৰক্ৰিয়াটো, এই পূজাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো দেখি সকলো আনন্দত উঠলি উঠিল, আনন্দিত হৈ পৰিল আৰু সকলোৱে এই নামৰ মেলাত বিলীন হৈ পৰে। খোল মৃদং আদি বজাই সকলো এই নামৰ মেলাত বিলীন হৈ পৰে। এহিমতে গধূলা সময় যেবে ভৈল, নানান দেশৰ লোক চাহিবা কবৈল। বিপক্ষ ব্ৰাহ্মণগণ যত আছিলন্ত, যাত্ৰা দেখি বাক লাগি সমস্ত গৈলন্ত। এনেধৰণে নামেৰে আপ্লুত হৈ থাকোঁতে এটা সময়ত আহি গধূলি হ'ল আৰু নানান ঠাইৰ পৰা ভাওনা চাবলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ আগমন ঘটিল। বিপক্ষ অৰ্থাৎ শংকৰদেৱৰ বিৰুদ্ধাচৰণ যিসকল ব্ৰাহ্মণে কৰিছিল সেইসকলো ভাওনা চাবলৈ আহিল। বোলে শুনা শূদ্ৰবৰ কৰ মহতালি, শংকৰদেৱক দুষ্ট বিপ্ৰে পাৰে গালি। আজি শংকৰৰ সবে ভাঙিব আটাই তাই, কেনমতে বৈকুণ্ঠক দিবহি দেখাই। এই বিপক্ষ ব্ৰাহ্মণসকলে ভাওনা চাবলৈ আহি শংকৰদেৱৰ কৰ্মবোৰ দেখি তেওঁলোকৰ সহ্য হোৱা নাছিল। এই দুষ্ট বিপ্ৰসৱে শুদ্ধ শংকৰে বৰ মহতালি কৰিব ধৰিছে বুলি কটুক্তিৰে গালি গালাজ কৰিবলৈ ধৰিলে। শংকৰে বনোৱা সকলো বস্তুবোৰ ভাঙি পেলালে কেনেধৰণে বৈকুণ্ঠপুৰী দেখুৱাব তাক আমি চাম। আৰু এনেধৰণে নানান কটু বাক্য তেওঁক শুনাবলৈ ধৰিলে। এহিমতে বিপ্ৰসৱ আলোচীয়া গৈল, 12 ভূঞা গণ তাতে একত্ৰিত হৈল। ভাওনাৰ সূৰ্যত সভাগৰে নিল, আৰ বস্ত্ৰ দিয়া তাক তৈকে ঢাকি থৈল। এনেদৰে নানান কটুবাক্যৰে থকা সৰকা কৰি সেই ব্ৰাহ্মণ বিপ্ৰসকল আঁতৰি গ'ল আৰু লগে লগে 12 ভূঞা সকলো আহি তাতে একত্ৰিত হ'ল আৰু ভাওনাৰ বাবে প্ৰস্তুত কৰা চুৰ তৰা আৰু আৰ কাপোৰকে আদি কৰি যিমানবোৰ মুখা বস্ত্ৰ এইবিলাক বনাইছিল সকলোবোৰ আৰ কাপোৰেৰে ঢাকি থৈ ৰভাঘৰলৈ আনি আৰ কাপোৰে ঢাকি থলে। এনেধৰণে নানান ঘাট প্ৰতিঘাতৰ মাজেৰে শংকৰদেৱে মানৱ জাতিটোলৈ, অসমীয়া জাতি বুলি নহয়, মানৱ জাতিটোলৈ নিজে বহুত দুখ কষ্ট পায় মানৱ জাতিটোলৈ বুলি বিভিন্ন ধৰণৰ নতুন নতুন বস্তু সৃষ্টি কৰি দি থৈ যায়, বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই থৈ যায়। আৰু সেই অৱদানসমূহ মই এনেধৰণে আপোনালোকৰ মাজলৈ লৈ যাম, এনেধৰণে আপোনালোকক মই অৱগত কৰাই যাম। আজিলৈ ইমানতে এৰিছোঁ। নমস্কাৰ, ধন্যবাদ।